ছাৰ বাইদেউসকল, কৰ্মচাৰীৰ বাবে ভালেকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্যিক কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীৰ সুখবৰ। আপোনালোকে স্ক্ৰীনত চাই আছে যে 1 এপ্ৰিলৰ পৰা বাতিল হ'ব NPS। 2025 চনৰ পূৰ্বৰ কৰ্মচাৰীয়ে লাভ কৰিব UPS। 2005 চনৰ আগতেই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা, অথচ 2005 চনৰ পিছত চাকৰি পোৱাসকলে লাভ কৰিব OPS। ৰাজ্যত গঠন হ'ব ষ্টাৰ্ট-আপ বিভাগ। 1 এপ্ৰিলৰ পৰা ৰাজ্যত বাতিল হ'ব নতুন পেন্সন। ডিব্ৰুগড় গণৰাজ্য দিৱসৰ দিনা পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছে। উল্লেখ্য যে ৰাজ্যৰ কৰ্মচাৰীসকলে বছৰৰ পাছত বছৰ ধৰি নতুন পেন্সন আঁচনি বাতিলৰ দাবী কৰি আহিছে। আনকি ইয়াৰ বাবে বিভিন্ন সময়ত কৰ্মচাৰী সমাজখনে আন্দোলনৰ কাৰ্যসূচী আদিও গ্ৰহণ কৰি আহিছে। সদৌ অসম কৰ্মচাৰী পৰিষদেও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা বৈঠকত এই দাবী উত্থাপন কৰি আহিছে। 2005 চনৰ পেন্সন আঁচনিৰ পৰিৱৰ্তে পুৰণা পেন্সন অধীনৰ আঁচনিৰ অধীনলৈ অনা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ঘোষণা কৰে। 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা মহাবিদ্যালয় আৰু বিদ্যালয়সমূহৰ প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। একেদৰে আশা কৰ্মী, অংগনবাড়ী কৰ্মী আৰু মধ্যাহ্ন কৰ্মীৰ দৰমহা বৃদ্ধি পাব বুলিও উল্লেখ কৰিছে। আনহাতে ৰাজ্যখনত অৱস্থিত উদ্যোগীসকলক উদ্গনি সমৰ্থন আৰু শক্তিশালী কৰাৰ বাবে ষ্টাৰ্ট-আপ বিভাগ এটা স্থাপন কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে জনাইছে। ভিডিঅ'টো ইমানেই আছিল। সেয়েহে কৰ্মচাৰী প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।